Oh, Pepe, Pepe. এইকেইদিন না শুব পাৰিছোঁ না খাব পাৰিছোঁ না ফেচবুকত না ইনষ্টাগ্ৰামত না ইউটিউবত সকলোতে পে 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 আচলতে কি পে 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 গতিকে বলক তেনেহ'লে এনেকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ হেল্ল' বন্ধুসকল কি খবৰ আশা কৰিছোঁ সকলোৰে নিশ্চয় ভাল সকলোকে আমাৰ আপডেট আছে মেচ নাইনলৈ স্বাগতম জনাইছোঁ আপোনালোকেতো গম পাই এইকেইদিন পুৰা হলি হৈ আছে ফাকুৱা হৈ আছে আৰু ফাকুৱাৰ তালে তালে খুব ধুনীয়াকৈ পে 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 মানে কৰিশ্মাৰ যিটো নেকি গান ভাইৰেল হৈ আছিলে সেই গানটো সকলোতে উজনি নামনি ডেকা বুঢ়া সকলোৱে মানে ছোৱালী সকলোৱে খুব ধুনীয়াকৈ এই গানটো খুব একদম লগাই মেলি এনজয় কৰিছে চব বহুতো লোকে কৈ আছে যে কৰিশ্মা নাথে নাগাৰ নাম বিকৃতি কৰিছে নাগাৰ নাম ধ্বংসৰ পথলৈ ঠেলি দিছে আৰু আন এচামে কৰিশ্মা নাথক বহুত ভালদৰে কমেণ্ট কৰি আছে আৰু বহুত ভালদৰে ছ'চিয়েল মিডিয়াত খুব ধুনীয়াকৈ ছাপোৰ্ট কৰি আছে আপোনালোকে খুব ধুনীয়াকৈ ভিডিঅ'টো চালে আৰু আপোনালোকে অনুমান কৰিব পাৰিছে এইটো আচলতে নাগাৰ নাম নে বিহু গীত যদি মই কৈছোঁ কৰিশ্মা নাথক কৈছোঁ যদি তুমি নাগাৰ নাম গাব বিচাৰিছা ভালদৰে নাগাৰ নামটো গোৱা আৰু যদি তুমি বিহু গীতটো গাব বিচাৰিছা ভালকৈ বিহু গীত গোৱা বিহু গীত আৰু নাগাৰ নামৰ মাজত এটা ৰিমিক্স কৰি দিছে আৰু মানুহে ৱাও ৱাও কৰিছে আৰু সস্তে জনপ্ৰিয়তা অৰ্জন কৰিছে সেনেকৈ সংস্কৃতিটো কেতিয়াও বিকৃতি কৰিবলৈ তোমাক সাহস দিলে কোনে আচলতে মই কৰিশ্মা নাথক বেয়া পোৱা নাই আৰু কি হয় মই গালিও পৰা নাই কিন্তু আচলতে মই প্ৰশ্ন কৰিছোঁ আৰু এইখিনি আছিল কৰিশ্মা নাথৰ নাগাৰা নাম আচলতে মানে কি হয় ক'বলৈ বাধ্য হৈ যাওঁ এইটো আচলতে নাগাৰা নাম নে বিহু গীত নে বিয়া গীত Oh, Pepe, Pepe. আচলতে আপুনি সস্তীয়া জনপ্ৰিয়তা বিচাৰিলে নহ'ব আপুনি মানুহে আপোনাক দুদিনমানহে চাব এনেকুৱা ধৰণৰ সস্তীয়া জনপ্ৰিয়তা বিচাৰি আপুনি যদি ফেমাছ হ'ব বিচাৰে আপোনাক মানুহে দুদিনমানহে চাব কিন্তু যদি আপুনি ভাল কাম কৰে আপোনাক ৰাইজে সদায় মনত ৰাখিব আৰু এনেকুৱা ধৰণৰ সস্তীয়া জনপ্ৰিয়তা আহিব আকৌ আপুনি তললৈ নামি গুচি যাব দুদিনমান থাকিব ট্ৰেণ্ডিঙত থাকিব তাৰপিছত তললৈ নামি গুচি আহিব কিন্তু আপুনি যদি ভাল কাম কৰি ৰাইজৰ মাজত মনত সোমাব বিচাৰে আপোনালোকৰ ৰাইজে সদায় মৰম দিব সদায় কেতিয়াও নাপাহৰে কিন্তু কিছুমান সংস্কৃতিৰ বিকৃতিৰ ৰূপত ধ্বংসৰ পথলৈ ঠেলি দি আপুনি সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰি বেছিদিন তিষ্ঠি থাকিব নোৱাৰে আৰু সেইটো মোৰ কথা নহয় সেইটো ছ'চিয়েল মিডিয়াত আলোচনা বিষয় হৈ পৰিছে বৰ্তমান সময়ত
আপোনালোকে ভিডিঅ'টো চাই খুব সুন্দৰভাৱে আপোনালোকে নিজৰ মাজতে প্ৰশ্ন বিচাৰি পাইছে আচলতে এইবোৰ নাগাৰা নাম নে আচলতে বিহু নাম নে বিয়া গীত নে কি আচলতে সব ৰিমিক্স কৰি পেলাইছে সস্তীয় জনপ্ৰিয়তাৰ কাৰণে আৰু আচলতে মই এটা কথা কওঁ আৰু যদি নাগাৰা নাম নাজানে গাব নালাগে আৰু যদি আপুনি গাব বিচাৰে ভালকৈ খুঁটি নাটি মাৰি খুব ধুনীয়াকৈ ডাঙৰ পৰা শিকি খুব ধুনীয়াকৈ উপস্থাপন কৰিব লাগে তেতিয়া ৰাইজে খুব মৰম কৰিব আৰু এনেকুৱা কণ্ট্ৰভাৰ্চি হৈ আছে যে কৰিশ্মা নাথে নাগাৰা নাম বিক্ৰী কৰিছে আৰু কিছুমানে কৈ আছে কৰিশ্মা নাথে আগবাঢ়ি গৈছে কিছুমানৰ চকুত লাগিছে এনেকুৱা ধৰণৰ হৈছে কিন্তু আপোনালোকে সুস্থ মগজুৱে খুব সুন্দৰভাৱে বিচাৰ কৰি নিজৰ মাজতে প্ৰশ্নটো উত্তৰটো বিচাৰি লওক আচলতে নাগাৰা নাম কোন দিশে গৈ আছে মই বেছি কথা নকওঁ আৰু যদি আপোনালোকে কিবা ক'ব বিচাৰিছে খুব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাই দিব আৰু আশা কৰোঁ আপোনালোকে খুব সুন্দৰভাৱে এতিয়া কমেণ্ট কৰিলে আৰু কিনো ক'ম এয়া আছিল কৰিশ্মা নাথৰ কণ্ট্ৰভাৰ্চিৰ নাগাৰা নাম পে 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 Oh, Pepe, Pepe. আৰু আপোনালোকে খুব ধুনীয়াকৈ কৰিশ্মা নাথৰ পেপে পে হৰিনাম শুনিলে আৰু আমাৰ ফালে ধেমাজিত কেনেকুৱা ধৰণৰ নাম হয় কেনেকুৱা ধৰণৰ হৰিনাম হয় নাগাৰা নাম হয় আপোনালোকে একবাৰ শুনি লওক আচলতে কি ক'ম ক'বলৈ একো ভাষা নাই আৰু মানে কি হয় নামখনে এনেকুৱা হ'ব লাগে ঈশ্বৰিক আধ্যাত্মিকতাৰ প্ৰভাৱ পৰিব লাগে আৰু যি নেকি হাস্যৰসৰলৈ ৰূপান্তৰিত হ'ব নালাগে মানুহে উপলব্ধ কৰিব নালাগে নাগাৰা নাম এনেকুৱা পেপে পে পেপে পে পেপে পে এনেকুৱা এইবিলাক আচলতে হ'ব নালাগে আৰু সস্তীয় জনপ্ৰিয়তাৰ নিজেই সস্তীয় জনপ্ৰিয়তা বিচাৰি কোনোবা এটা কলা সংস্কৃতিক ধ্বংস পথলৈ ঠেলিয়াটো এইটো মই আচলতে ভাল বুলি ক'ব নিবিচাৰোঁ আৰু এয়াই আছিল নাগাৰা নামৰ কণ্ট্ৰভাৰ্চি আৰু ভিডিঅ'টো এনেকৈ খুব ধুনীয়াকৈ বনাই দিলোঁ যদি আপোনালোকে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ মতামত জনাই দিব ধন্যবাদ